আসসালামু আলাইকুম ইউনিক মামিজ কিচেনৰ সকলোকে স্বাগতম। মই এটা নতুন ৰেচিপি এটা লৈ আহিছোঁ। আজি সেৱৈ দিয়া এটা আপোনালোকক মই কেক বনাই দেখাম। এইটো হৈছে লাজ্জা সেৱৈ, গতিকে লাজ্জা কেক বুলি মই আজি সেইটো বনাব আৰম্ভ কৰিছোঁ। প্ৰথমতে মই দিছোঁ 1 কাপ ময়দা, লগভগ 50 গ্ৰামমান হ'ব। তাৰপিছত 2 কাপমান চুজি দিছোঁ, 4 চামুচমান চুজি, কাপ নহয়। এইটো পাউডাৰ গাখীৰ কমচে কম 100 গ্ৰাম মই দিছোঁ। চালি লৈ আছোঁ। দি লৈছোঁ মই এনেকৈ ডাঙৰ চামুচেদি 2 চামুচমান দি লৈছোঁ। তাৰপিছত মই গাখীৰখিনি দি লৈছোঁ। গাখীৰ অলপ অলপকৈ দিওঁ, মই একেলগে গোটেইখিনি নিদিওঁ। অকণমান 100 গ্ৰাম চেনি হ'ব। গোটেইখিনি দিয়াৰ পিছত মই ফেটি লৈ আছোঁ। মই দি লৈছোঁ। চামুচ মিঠা চ'ডা দিছোঁ, আমি খাৱা চ'ডা বুলি যে কওঁ। বেকিং পাউডাৰ দিছোঁ আধা চামুচ। এচেঞ্চ দিছোঁ ভেনিলা। এইটো বেছি নিদিব, কম পৰিমাণত দিব। মই ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দিওঁ, আপোনালোকে ভালকৈ নাচায় আৰু কমেণ্টো নকৰে। এটা কমেণ্ট কৰিব, ভাল ভাল ভিডিঅ' যাতে আপোনালোকৰ ওচৰত মই লৈ আহিব পাৰোঁ। অকণমান ঘি দি লৈছোঁ। এনেকুৱা কাগজ বাটাৰ কাগজ মই ঘৰতে বনাই লৈছোঁ। বগা কাগজ আছে যদি আপোনালোকে কাটি লৈ ল'ব পাৰে। বগা কাগজে কাটি লৈছোঁ। সেৱৈখিনি মই ঘি দি মই আগতে সানি থৈ দিছিলোঁ। আপোনালোকে এনেকৈ ঘি দি সানি ল'ব। ঘিটো মই ঘৰতে বনোৱা ঘি। আগতে সেৱৈখিনি মই এনেকৈ পাৰি দি লৈছোঁ। আজি পাতল কাঁহীত বনাইছোঁ, কিহৰ কাৰণে এইটো চব বস্তু ভাজা হয় যে। মই বেটাৰখিনি ঢালি দি লৈছোঁ, অলপ অলপকৈ ঢালি দিম। অভেন নাই, সেইটো কাৰণে মই পাতল কাঁহীখনতে দিছোঁ। মই আজি চৌকাত বনাম। গোটেইখিনি দিয়া হৈছে। আকৌ অকণমান আছিল, ৰাখি থৈ দিছিলোঁ, এইটোৰ ওপৰত মই দি ল'লোঁ। আমি ঠিক এনেকৈ দি ল'ব। কাঁহী এখন লৈ ল'ব। এনেকৈ মই প্লেট কাঁহী এখন লৈ লৈছোঁ। এনেকৈ জোখত যাতে বহি যায়, যাতে হাৱাটো নোলায়, ঠিক তেনেকৈ দি ল'ব। তেতিয়া মই বহাই দিম চৌকাত। এটা ষ্টেণ্ড বহাই দি ল'ব। মই এইখিনি নিমখ হয়, বালা নহয়। মই বহুতবাৰ বনোৱাৰ কাৰণে এইটো ৰঙা হৈ গৈছে। ষ্টেণ্ড নাই যদি এটা আপুনি দিব পাৰে, বাতি এটা দি ল'ব পাৰে। মই ইয়াতে বহাই লৈছোঁ। চৌকাত বনাম, সেইটো কাৰণে আগতে জুইখিনি মই উঠাই লৈছোঁ, গৰম কৰি লৈছোঁ। ঢাকনিতে আৰু এটা ঢাকনি ঢাকি দি লৈছোঁ। তো মই ইয়াতে ঢাকি দি ল'লোঁ। 25-30 মিনিটমান লাগি যাব কেকটো হোৱাতে। ঢাকনটো খুলি দি একবাৰ চেক কৰি আপোনালোকক দেখুৱাই আছোঁ। এতিয়া চাওক হৈ গৈছে, একদম লাগি ধৰা নাই। এতিয়া মই নমাই দিওঁ, অলপ ঠাণ্ডা হওক। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক কাটি কুটি মই ঠাণ্ডা কৰি ল'লোঁ। এতিয়া ঠাণ্ডা হৈ গৈছে। মই চাকিটো এৰাই দি লৈ আহিছোঁ। দেখিছে কি ধুনীয়া হৈছে। আপোনালোকে ঠিক এনেকৈ বনাই ল'ব, অতি সহজতে বনাই ল'ব পাৰিব। মই আৰু অকণমান ঠাণ্ডা হ'ব লাগিব, তেতিয়া মই বাটাৰ পেপাৰটো উঠাই দিব পাৰিম। বাটাৰ পেপাৰটো ওলাই দিলোঁ। ওলাই দি কেনে এতিয়া মই কাটি পিচেছ কৰি দেখুৱাই দিওঁ। আপোনালোকে যি পিচেছ লাগে এনেকৈ লৈ ল'ব পাৰিব। আৰু প্ৰথমতে চাইডটো অলপ কাটি লওঁ। চাইডটো মই গুচাই দিওঁ।
চেনি চিৰাখিনি আপোনাক পগোৱাটো দেখুওৱা নহ'ল, মই আগতে পগাই পেলালোঁ। সেইটো কাৰণে এতিয়া চেনি চিৰাটো দিবই লাগিব। অলপ মই দি আছোঁ ইয়াতে, অলপ ভিজাই ল'লে এই কেকটো লাজ্জা কেকটো খাই বৰ ভাল লাগিব। 10 মিনিটমান ৰাখি দিব। মই এটা আপোনালোকক ওলাই দেখুৱাই আছোঁ, মই ভাঙি দেখুৱাই আছোঁ। আপোনালোকৰ চাই কিনে কেনেকুৱা লাগিল কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ' মই লৈ আহিম। আজিৰ কাৰণে ইমানেই। আল্লাহ হাফিজ।